আজি মহাদেৱৰ দিন, আজি প্ৰেমৰ দিন। মহাদেৱে সকলোৰে ভাল কৰক। পবিত্ৰ মহাশিৱৰাত্ৰিৰ শুভকামনা জ্ঞাপন কৰিলোঁ সকলোকে। শিৱ মন্দিৰলৈ যাওঁতে হনুমান দাদাকো এপাক লগ কৰি আহিলোঁ। ক'ৰবাত শুনিছিলোঁ তেওঁক বোলে ভগৱান বুলি ক'লে তেওঁ বেয়া পায়। সেইবাবেই তেওঁ আমাৰ শিৱলিং, আমাৰ গাইড, আমাৰ বন্ধু সকলো। কি লৈ আছে তো গদা কণমানি জীয়া আৰু মই আকৌ দ্বিতীয়বাৰলৈ মন্দিৰলৈ গৈছিলোঁ। তাই বিচাৰিছিল যাবলৈ। দিনটো বৰ লৰা-ঢপৰাত পাৰ হ'ল আজি। গৌৰীসাগৰৰ দলৰ পৰা আদি কৰি অফিচৰ কাষৰ মন্দিৰটোলৈকে সকলোতে এপাক মাৰিলোঁ। 24 ঘণ্টাৰ এই ব্ৰতটোত কেৱল কাজু বাদাম খায়ে থাকি গ'লোঁ। কিন্তু শিৱৰাত্ৰি বুলিও জানো আমাৰবোৰৰ ছুটি আছে। এয়া অফিচত বহি আছোঁ এক্সেল ছিটখন উলিয়াই লৈ আৰু দুটা ফট লৈ কপালৰ অৱস্থা একদম কিবা হৈ গৈছে। এনেই মোৰ কপালত পিম্পলছ ওলাইছে। তাৰ পৰা গধূলি ব্ৰত ভাঙিবলৈ সময় হ'ল আৰু নিজৰ ফেভৰেট ৰুটি বনাই ল'লোঁ। আজিলৈ আহিছোঁ দেই, বাই বাই।